25 তাৰিখে দিনৰ 3টা বজাত 45,000 নিবনুৱা ল'ৰা ছোৱালীক অমিত শ্বাহ ডাঙৰীয়াৰ হাতেৰে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। ই লৈ স্বাভাৱিকতে বহুত মানুহক ই নাৰ্ভাছো কৰিছে, বহুত মানুহক আনন্দও দিছে। কাক নাৰ্ভাছ কৰিছে? যিসকলে আমাৰ বেয়া কথা চিন্তা কৰি থাকে তেওঁলোক অলপতো নাৰ্ভাছ হ'বই, কাৰণ যেতিয়া ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ মিটিঙত যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম, তেতিয়া মানুহে মইতো নাভাবোঁ আমাৰ ইয়াত থকা কোনোবাই বিশ্বাস কৰিছিল নেকি, কাৰণ মই নিজে নিজক বিশ্বাস কৰা নাছিলোঁ। গতিকে বেলেগে বিশ্বাস কৰাটো কথাই নুঠে। মই যেতিয়া ঘোষণা কৰি আছিলোঁ তেতিয়া মই জানো যে চৰকাৰ আহিব লাগে। তাৰ পিছতহে মই চিন্তা কৰিছিলোঁ যে কৈতো দিলোঁ, এতিয়া কৰিব লাগিব, সেইটো পিছৰ চিন্তা। কোৱাৰ সময়ত আমি কোনেও চিন্তা কৰা নাই, ঠিক আছে হ'ব। এতিয়া কথাটো হ'ল যে ভগৱান সদয় আছিলে, মুখেদি ওলোৱা কথাখিনি লাহে লাহে কাৰ্যত পৰিণত হৈ আছে, হৈ থাকিব, আৰু তাতকৈ আমি বেছিয়ে কৰিব পাৰিম। এনেকুৱা আত্মবিশ্বাস 2 বছৰ চৰকাৰ চলোৱাৰ পিছত আমাৰ আহিছে। মই আশা কৰিম যে এই 45,000 ল'ৰা ছোৱালীয়ে যে চাকৰি পালে, এই ল'ৰা ছোৱালীখিনিয়ে পঢ়ি শুনি অন মেৰিট চাকৰি পাইছে। এওঁলোকক আমাৰ দলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাটো অতিকে প্ৰয়োজনীয়। মই আপোনালোকক আশা কৰিম যে যিদিনাখন তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লৈ যাব, যোগদান কৰিব 1 তাৰিখে, দলে এটা শৃংখলা মতে এই ল'ৰা ছোৱালীখিনিক এবাৰ বুথ পৰ্যায়ৰ সভাপতিজনে গৈ হ'লেও মাত কথা দিয়াটো অতিকে প্ৰয়োজনীয়। কেতিয়াবা